কৰ্মচাৰীসকলক যেনেকৈ চৰকাৰে সুবিধা দিছে ঠিক আমাকো তেনেকৈ দিব লাগে আৰু কিছুমান কণ্টেক্সুৱেলত এইবিলাক কি স্কুলৰ শিক্ষকসকলক যেনেকৈ দিছে তেখেতলোককোতো এতিয়া চৰকাৰীকৰণ কৰিলে আমাকো তেনেকৈ কৰিব লাগে আৰু আমি 2009 চনৰ পৰাই কৰি আছোঁ 2009 চনৰ পৰা কৰা তৎসত্ত্বেও বিভাগীয় মন্ত্ৰী সকলোকে আমি লগ ধৰিছোঁ সকলোৰে লগত কথা পাতিছোঁ তেখেতলোকে কিন্তু যেতিয়া আমি লগ কৰোঁ তেতিয়া তেখেতলোকে আমাক বহুত ধুনীয়াকৈ আশা দিয়ে তাৰপিছত কিন্তু আমাৰ মানুহখিনি পিছফাল দিয়াৰ পিছতে তেখেতলোকে সেই কথাবোৰ পাহৰি যায় আৰু গোটেই পঞ্চায়তটো আজি PNRD যিমানখিনি কাম হৈছে কিন্তু আমাৰ কৰ্মচাৰীসকলৰ দ্বাৰাহে হৈছে কিন্তু তেখেতলোকে যিবিলাক ব্লকত হওক পঞ্চায়তত হওক যিবিলাক মানে চৰকাৰী কৰ্মচাৰী তেখেতলোকে বহাই থৈছে সেইখিনি একো কাম নকৰে কিন্তু আমাৰ যিবিলাক কণ্টেক্সুৱেলৰ আমাৰ যিখিনি মানুহ আছে ন সেইখিনিৰ দ্বাৰাই যদি কিবা উন্নতি হৈছে যদি ৰাস্তা পদূলি বা কিবা যদি উন্নতি হৈছে আমাৰ মানুহখিনিৰ কাৰণে হৈছে আমি দেখিছোঁ ব্লকত এতিয়া যিবিলাক চৰকাৰী কৰ্মচাৰী বহি থাকে তেখেতলোকক দেখোঁ দিনৰ দিনটো টেবুলত লুডু খেলি খেলি বহি থাকে এইফালে চাহ বনালে এইফালে কিবা কৰিলে খোৱা বোৱা লুডু খেলাত ব্যস্ত থাকে কিন্তু আমাৰখিনিতো তেনেকুৱা নহয় আমিতো কোনো কাৰণতে আমি 5 মিনিট সময় আমি হেৰি নাপাওঁ ৰেহাই নাপাওঁ এই ফিল্ডত যাব লাগে এই KYC কিবা কিবি মানে যিমানবিলাক PNRD ডিপাৰ্টমেণ্টত যিমানবিলাক আঁচনি চলি আছে ন গোটেইখিনি কামতে আমাক লগায় আজি গতিকে এইখিনি চৰকাৰে আমাক অলপ গুৰুত্ব দিব লাগে আৰু